আৰু আমি যাম এতিয়া নদীৰ ঘাটত গা ধুবৰ কাৰণে আৰু পানী আজি আমি আহিলোঁ বলেবমৰ কাৰণে নাৰিকলি মন্দিৰ আৰু ভাবিলোঁ আপোনালোককো সৰুকৈ এটি হ'লেও ভিডিঅ' বনাই দেখাই দিওঁ যে আমি বলেবমৰ ৰাতিটোত আজি আমি গৈ আছোঁ আমাৰ ওচৰতে থকা নাৰিকলি মন্দিৰ আৰু বলবমৰ কাৰণে মানে আজি মহাদেৱৰ কাৰণে আমাৰ এৰাতি আৰু আমি এতিয়া পাইছোঁ NRL ধাবাৰ ওচৰত আৰু আমাৰ লগত এইবিলাক আছে চাওক এইবিলাক ইহঁত আছে আৰু চাওক ইহঁত আছে আৰু আগৰফালে আছে ইহঁত মানে আজি আমি নাৰিকলি মন্দিৰ গৈ আছোঁ ৰাতিটোৰ কাৰণে ৰাতিপুৱা কি হয় ফাৰ্ষ্ট টাইম আহিছোঁ কি হয় নাজানো বহুতখিনি আশা লৈ আহিছোঁ মহাদেৱক লগ পাম আৰু মানে 11টা চাৰে 11টা বজাত ইয়াতে পালোঁ পাই কিনে আপোনালোকক মই ইয়াৰে পৰিৱেশটো দেখাই আছোঁ 10টা বাজিলে আমিতো 10:30টাৰ পৰাই ঘৰত পৰা আহিছিলোঁ আপোনালোকে খুব নাম ধৰিলোঁ মই নাম ধৰাৰ ভিডিঅ' আপোনালোকক দেখাই আছোঁ ৰ'ব আৰু নাম ধৰিম আৰু আমাৰ ইফালে মানুহ কিমান আছে আপোনালোকক দেখাই আছোঁ ইয়াতে ভিতৰত কিমান আছে চাব পাৰে ইয়াতে মানুহ চাওক ইয়াৰে মন্দিৰৰ ভিতৰত মানুহ আৰু ইফালে এইবিলাক আন্ধাৰ হৈ আছে আপুনি গম নাপাব আৰু এইফালে আছে আমাৰ দাদাহঁত ইহঁতে মানে নাম ধৰি ধৰি ভাগৰি গৈছে ইমানেই নাম ধৰিছে পুৰা বহি লৈছে এইবাৰ আৰু নাম ধৰিব আপোনালোকক দেখাই আছোঁ আৰু এইফালে চাওক ওপৰৰ ফালে চাই কুৰুলি বজাই থকাজনীয়ে মই আৰু পূবালীয়ে বজাই আছে তাল আৰু গোটেই মানুহে নাম ধৰি আছে চাওক কি ধুনীয়া পৰিৱেশ আৰু আমি যাম এতিয়া নদীৰ ঘাটত গা ধুবৰ কাৰণে আৰু পানী আনিবৰ কাৰণে ইহঁত যাব আৰু আমি যাম লগত মানে যদি পাৰোঁ আমিও আনিম আৰু আপোনালোকে মন্দিৰৰ ভিতৰত চাব পাৰে যে কিমান মানুহবিলাকে বহুতে শুই আছে কিন্তু আমি এবাৰো শুৱা নাই আমি মানে ষ্ট্ৰং হৈ আছোঁ এতিয়ালৈকে মই আপোনালোকক গেটখন দেখুওৱা হোৱা নাই ৰ'ব ইয়াৰ পৰা বাহিৰৰ পৰা ইমান টাইম আহিব নহ'ল আৰু যিহেতু ইমান টাইম থাকিলোঁ মই ব্লগটো ষ্টাৰ্ট কৰা নাছিলোঁ আৰু আপোনালোকে ইয়াতে চাব পাৰে এইখন হৈছে গেটখন যিটো পিকচাৰ ইমানটা ভাল হোৱা নাই যিহেতু ৰাতি মানে মোবাইলতো বেছি পাৰ্চেণ্ট চাৰ্জ নাই আৰু এইটো দেখিছে আমাৰ তাহত ওলাই আহি আছে এইফালে গেটটো হ'ল এইটো আৰু বাহিৰৰ পৰিৱেশটো আপোনালোকৰ পৰা আহিছে বাইহাটৰ চাৰিআলিৰ পৰা বশিষ্ঠত পানী তুলিছে পানী তুলি কিনে ক'তো মানে দিয়া নাই ইয়াতে দিব বুলি লৈ আহিছে মানে ইয়াতে যে নদীত গা ধুব যায় এইটো আপোনালোকে এতিয়া নাযায় পৰিৱেশটো এইটো আৰু ইয়াতে আছে আমাৰ দণ্ডা কিবা ক'ব মোক দেখাইছে নমস্কাৰ দেই ময়ো মানে বলবমত আহিছোঁ আৰু কিবা ক'ব আপুনি কি ক'ম আৰু বলবমত আহিছোঁ আমি সকলোবিলাক তাৰপিছত ভণ্টিও আহিছে এইখিনি কাটি দিবা তাৰপিছত সেয়াই আৰু সকলো ভক্তপ্ৰাণ ৰাইজ আহিছে লগতে ভনীও আহিছে আমি এতিয়া যাম মানে আমি এতিয়া নদীত যাম নদীত যাই কিনে তাৰ পৰা পানী আনিম আনি কিনে আমি মনৰ আশা পূৰণ হোৱাৰ কাৰণে তেওঁক মাগিম আৰু তেওঁ কিমান কি দিয়ে হিচাপ নাই আৰু নতংগী কৰি আছে বিৰাজে আমি দেখাই আছোঁ আমি এতিয়া মন্দিৰ মানে নদীৰ ঘাটলৈকে যোৱালৈকেতো দেখাই আছোঁ আপোনালোক আৰু এইটো চাওক এইটো মোৰ এইটো ঘটি লৈ আহিছোঁ যে ফাৰ্ষ্ট টাইমৰ কাৰণে কেনেকৈ কি নাজানো মানুহৰ পৰা যি শুনিছোঁ এইটো মানে নদীৰ পৰা পানী এনেকৈ লৈ আহিম আৰু তুমি কি লৈ আহিছা ঘটি আৰু তুমিও ঘটি লৈ আহিছা ময়ো লৈ আহিছোঁ আৰু তাহাঁতে লৈ আহিছে গিল্টি আৰু আমি পুৰা খালী ভৰিৰে খোজকাঢ়ি আহি পাই গ'লোঁ নদী আৰু আন্ধাৰ চাওক 3:30হে বাজিছে এতিয়াই আহিছোঁ আমি নদী ঘাটলৈ মানে আন্ধাৰ মুন্ধাৰ যিহেতু নাজানো ইফালে মানে আমি ৰাস্তা বিচাৰি পোৱা নাছিলোঁ মানুহক দেখিছোঁ ইফালে চাওক কেনেকৈ গৈ আছে আৰু প্ৰায় আমি 1.5 কিলোমিটাৰমান অহাৰ পিছত এইটো ঘাটটো পালোঁ এইটো ঘাটত মানুহ বহুত আছে এনেকৈ বনাই নেকি
আৰু এইফালে বনাই আছে শিৱলিংগৰ নিচিনা আৰু ইয়াতে মানে পানীবোৰ আনি কিনে থৈ দিব বিশেষ ময়ো নাজানো সিহঁতে কি কৰি আছে চাইহে আছোঁ পানী বোলে আজি বেছি আছে আৰু গৰা বোলে বহুত এই মানুহকেইটা ধোৱাখিনি ভাল সেই কোনাটোখিনি কি আমি মানুহ দীঘল থাকি চিন্তা নাই আৰু পানীৰ লগত ইমানো চেলেঞ্জ আৰু এনেকে পূজা কৰি হৈ যোৱাৰ পিছত আমিও তাতে ধূপ মাৰি কিনে গা ধুই পানী লৈ আহিলোঁ পানীবিলাক বহুত লেতেৰা আছিলে গোটেই গাত বালি 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 আৰু ভিজা ভিজা এনেকৈ মন্দিৰলৈকে পানী খোজ কাঢ়ি কাঢ়ি লৈ আহিলোঁ আৰু এতিয়া আমি লাইনত পূৰা ৰখি আছোঁ আৰু কিমান টাইম লাগে নাজানো একদম কুয়া কুয়া পানী আৰু চাওক 3:30 বজাৰ পৰা নদীৰ পৰা পানী লৈ আহি ভিজাই বুঢ়াই আমি এনেকৈ মন্দিৰৰ ভিতৰত লাইন পাতি ৰখি আছোঁ আৰু বাজিলে এতিয়া 4টা শেষত আমিও শিৱলিংগত পানী ঢালিলোঁ আৰু ভিজা ভিজা কাপোৰেৰে ঘৰ আহি আছোঁ মানে এনাৰ্জি নোহোৱা হৈ গৈছে আৰু এতিয়া আমাৰ এতিয়া অৱস্থা চাওক মানে এতিয়া আহিলোঁ আৰু 5টা বাজিল আৰু নাৰিকলি মন্দিৰৰ পৰা আমি মানে ঘৰলৈ ৰিটাৰ্ণ আকৌ হৈছোঁ এইটো চাওক এইকেইটা মানুহ চাওক অৱস্থা বেয়া আমি আছোঁ বেটাৰী গাড়ীখনত 3জন 6জন আমি 9জন প্ৰায় 9জন আৰু বাকী এক্সট্ৰাকৈ বাইক লৈ অহাবিলাকতো গ'ল আগতে আৰু আমি এনেকৈ আহি আছোঁ এইটো চাওক ৰাতিপুৱাই আৰু মই আহি পালোঁ ঘৰ তাতেতো বহুত ভাল লাগিলে আপোনালোকক বুজাব নোৱাৰোঁ আপোনালোকো যদি যোৱা নাই যাব তো আজিলৈকে বাই বাই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব মোৰ আৰু এনাৰ্জি নাই